গুড মৰ্নিং সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকি জনালোঁ মই। আৰু আজি মই মানে আপোনালোকক নতুনকৈ দেখাব বিচাৰিছোঁ। আমি এটা জেগাত গৈ আছোঁ, নতুন জেগাত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু লগতে মই ৰঙালী বিহু বুলি মোৰ লগৰকেইটা মোৰ বিয়া আহি আছে, তো বেচেলাৰ পাৰ্টিটো বিচাৰি আছিলোঁ, তাকে দিম বুলি ওলাই আহিছোঁ। তো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আকৌ এবাৰ জনালোঁ। এইটো পল্লৱ আছে, ৰাকেশ আছে, জুমন আছে। হেপী বিহু। ঠিক আছে, এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আপোনালোকক এটা নতুন ঠাইত লৈ যাম, আৰু তাতে আমি এখন ধাবালৈ গৈ আছোঁ, লোকেল ধাবা। আপোনালোকে নাম শুনিছে। তো আমি আজি তাতে পাৰ্টিটো কৰিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আমি এতিয়া গড়চুক পালোহি। গড়চুকৰ পৰা আমি ৰাণী গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাণীত আপোনালোকে এটা নতুন প্লেচ দেখা পাব, আৰু গোটেই ভিডিঅ'টো আমি শেষলৈকে চাবলৈ চেষ্টা কৰিব আপোনালোকে। তো চাই দিব ভিডিঅ'টো। আমি দীপৰ বিল পালোহি। আপোনালোকে দীপৰ বিল চাই দেখা পাইছে। আমি ৰাণী গৈ আছোঁ, আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণকৈ। মই দীপৰ বিলৰ দৃশ্য দেখাই আছোঁ আপোনালোকক, এতিয়া কেনেকুৱা হৈ আছে। তো এতিয়া দীপৰ বিল দেখা পাইছে, গোটেই গ্ৰীণ হৈ আছে মেটেকাৰে। কেইদিনমান পিছত ইয়াতে পানী ভৰ্তি হৈ যাব। এইটো দীপৰ বিলৰ চাৰিওফালে মই দেখাই আছোঁ। এইটো দীপৰ বিলৰ দৃশ্য, আৰু সুন্দৰ সেউজীয়া পৰিৱেশ দেখা পাইছে ৰাস্তাটো। তো আমাৰ লগত আহিছে প্ৰাঞ্জল, আৰু এইখন গাড়ীত আছে ধনজিতৰ গাড়ী, লগত আছে মনজিত। আমি 7জনে আহিছোঁ। ৰাস্তা চব কি ধুনীয়া হৈ আছে। এতিয়া ভিডিঅ' মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। ইয়াত দীপৰ বিলৰ ৰাস্তা ইভিনিং, ইয়াতে এতিয়াও মানুহ ভৰ্তি হৈ আছে। ইভিনিঙো ইয়াতে ভৰ্তি হৈ যায় মানুহবিলাক। সুন্দৰ দৃশ্য। অলপ সময় ইয়াতে ৰখিলোঁ, অলপ আপোনালোকক ভিডিঅ'টো দেখাম বুলিয়ে ৰখিলোঁ। তো আপোনালোকে চাই দিব ভিডিঅ'টো। এতিয়া আমি ৰাণী গৈ আছোঁ। ৰাণীৰ পৰা আমি এটা প্ৰাকৃতিক দৃশ্য দেখাব চেষ্টা কৰিম। তাতে ধুনীয়া সুন্দৰ জংঘল নিচিনা ৰাস্তা হয়, এইটো ধুনীয়া লাগে তাতে। সেইটো দেখাবলৈ আপোনালোকক তালৈ লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহি যা যাওঁ। আমি গৈ থাকোঁ, এতিয়া দেৰি নকৰোঁ। গাইছ চাই লওক আপোনালোকে ভিডিঅ'। এই মোৰ ভিডিঅ'টোত কেনেকুৱা ধুনীয়া ভিউ, কি ধুনীয়া ভিউ আপোনালোকে চাই থাকক। আৰু লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে। মই কৈছিলোঁ নহয় আপোনালোকক এই এটা নতুন ঠাইলৈ লৈ আহিম বুলি। এই ভিডিঅ'টো আপোনালোকক সেইকাৰণে লৈ আহিছোঁ। ৰাণীৰ পৰা অলপ আগলৈ চান্দুবি যোৱা ফালে। তো চান্দুবি যোৱা ফালে পাৰ হৈ অকণমান আগলৈ আহিছোঁ আমি। তো এই ভিডিঅ'টো দেখাবৰ কাৰণে আহিছিলোঁ ইয়ালৈ। আমি চান্দুবি যোৱা ৰাস্তাত নোসোমাই চিধা আহিছোঁ। আৰু কেনেকুৱা দেখিছে আপোনালোকে জনাব, লগতে লাইকটো দিব নাপাহৰিব। চাই লওক ভিডিঅ'টো, খুব ধুনীয়া প্লেচ হয়। আপোনালোকে ইয়াতে আহিব পাৰে। এতিয়াহে খুচ হ'ব নেকি অলপ, মজা লাগিছে। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে নে? আৰে সেইকাৰণেতো আহিছোঁ নহয়, কি ক'বা কেনেকুৱা লাগিছে? আহিবৰ কাৰণেতো এই ভিডিঅ'টো দেখাইছোঁ। মজা জেগা লাগে, সেইকাৰণে আগতেও আহিছোঁ আমি, আৰু সেইকাৰণে এবাৰ ইয়ালৈকে আহিছোঁ। ছিজন লৈ বেলেগ বেলেগ কথা, ইয়াতে লাষ্ট। তো এইখিনিৰ পৰা সিফালে আপোনাৰ মেঘালয় ওলাব পাৰে, তোৰা ৰাস্তা হয় এইটো, কিন্তু আমি সেইফালে নাযাওঁ। এইখিনিলৈকে আপোনালোকক দেখাম বুলিয়ে আহিছিলোঁ। চাই আপোনালোকে কেনেকৈ পালে জনাব মুঠতে। মই আৰু দেখাই আছোঁ আপোনালোকক গাড়ীৰ পৰা নামি। দেখিছে মই কিমান ধুনীয়া ৰাস্তা এটাত লৈ আহিছোঁ আপোনালোকক এই প্ৰাকৃতিক দৃশ্যটো দেখাবৰ কাৰণে। তো পাহৰি নাযাব মোক লাইক দিবলৈ, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুন ভিউৱাৰ্ছ, মই আগতেও কৈছোঁ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেখিছে আমি ইয়াতে অলপ ফটো উঠিম বুলি ভাবিছোঁ, সেইকাৰণে ৰখিছোঁ। তো আপোনালোককো তাৰ এই দৃশ্যখিনি দেখাব চেষ্টা কৰি আছোঁ। চাৰিওফালে গছ, মাজত এইটো ধুনীয়া ৰাস্তা। দেখিছে, মই চাৰিওফালৰ দৃশ্যটো এবাৰ দেখাই দিছোঁ ঘূৰাই। খুব ধুনীয়া সুন্দৰ ঠাই হয়। মই আগতেও কৈছোঁ, যেতিয়া মানে আপোনাৰ এই গছ গছনিবিলাকত
কুঁহিপাত মিলিব, সেউজীয়া হৈ উঠিব, তেতিয়া দেখিবলৈ আৰু ধুনীয়া হয়। তো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে ইয়াতে যেতিয়া গছত পাত আহি যাব সেউজীয়া পাত, তেতিয়া কেনেকুৱা লাগিব আপোনালোকে অনুভৱ কৰিছে। নিজে আহিব, চাব, দেখা পাব, ভাল লাগিব আপোনালোকৰো। চাওকচোন চাৰিওফালে একদম নিজান, একো নাই, গাড়ী মটৰ বেছি নাথাকেই। চাৰিওফালে জংঘল, মাজত এই ৰাস্তাটো ধুনীয়া দেখা পাইছে। তো ব'লক এতিয়া আমি গৈ থাকোঁ, যিখিনি পাৰোঁ দেখাম লগতে। আৰু এতিয়া আমি টাইমো হৈছে দুপৰীয়া আহাৰ খাবৰ কাৰণে। তো বেচেলাৰ পাৰ্টিটো মই দিম বুলিতো কৈছোঁৱেই, তো তালৈকে গৈ থাকোঁ এতিয়া পাৰ্টিটো দিবৰ কাৰণে। লগৰকেইজনো আহিছে যেতিয়া তাহাঁতৰো ভোক লাগিছে। তো আমি পাৰ্টি ক'ত কৰিম এতিয়া, লোকেল ধাবা বুলি এখন আছে ৰাণীৰ ওচৰতে, তো তাতে পাৰ্টি কৰিম আৰু তাতে এনজয় কৰোঁগৈ। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, জনাব কেনেকুৱা পালে। লেটছ গো, ব'লা। চবেই ফটো উঠা হৈ গ'ল, এতিয়া আমি গৈ থাকোঁ তালৈকে। আৰু য'ত যাম আমি সেইখন হ'ল লোকেল ধাবা বুলি কয়। তো লোকেল ধাবাতে আমি পাৰ্টিটো কৰিম বুলি এতিয়া তালৈকে যাওঁ আৰু। এতিয়া আমি আহি পালোঁহি লোকেল ধাবা, জুহাল লোকেল ধাবা। তো আপোনালোকে দেখা পাইছে, একলেণ্ডৰ ফালৰ পৰা আহিলে ৰাণী, একলেণ্ডৰ ফালৰ পৰা আহিলে 3 কিলোমিটাৰ আহিলে এই ঠাইখিনি পায়হি, জুহাল লোকেল ধাবা। তো আমি তালৈকে গৈ আছোঁ এতিয়া। তো ব'লক এতিয়া ভিতৰলৈ যাওঁ। তো এইখন দেখিছে, আমি ভিতৰলৈ এতিয়া গৈ আছোঁ। এইখনেই হ'ল জুহাল লোকেল ধাবা। খাদ্য আইটেম মাংসটো দি দে সিহঁতক। তো এতিয়া আমি বেচেলাৰ পাৰ্টি আৰম্ভ কৰিছোঁ। এয়া আইটেমবিলাক আহি গ'ল, দেখিছে আপোনালোকে। চাই আছে আপোনালোকে। এয়া আমি আৰম্ভ কৰিছোঁ আৰু। কম প্ৰাঞ্জল, কেনেকুৱা লাগিছে? বঢ়িয়া। ৰাকেশ কেনেকুৱা? ইয়াৰ অলপ বেছি লাগিছে বাৰু, অলপ। মনজিত, ৰঞ্জিত, থলুৱা খাদ্যৰ যদি জুতি ল'ব লাগে লোকেল ধাবালৈকে আহক। পল্লৱ, ঠিক আছে। আমি এতিয়া আৰম্ভ কৰিছোঁ। আপোনালোকে তেতিয়াহ'লে এনজয় কৰিব এই ভিডিঅ'টো চাই পেলাই, লগতে পাহৰি নাযাব লাইকটো দিবলৈ। আজিলৈ বাই বাই। আমি খাই লওঁ আৰু।